90 কিলোমিটাৰ ৰাস্তা ঠিক কৰা হৈছে ইয়াৰ পৰা জাৰবাৰীলৈকে গৈ পেলাই আকৌ কোকৰাঝাৰত উভতি আহিব আৰু ৰাস্তাটো একচুৱেল ৰুটটো কোনফালে লৈছে মই ক'ব নোৱাৰোঁ বাইক ৰেলীটো হ'ল যে আমাৰ প্ৰচাৰ অভিযানৰ আৰম্ভণি অসমত আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত এনেকৈ আমি আৰম্ভ কৰিছোঁ ইতিমধ্যে চিৰাং চালবাৰী মচলপুৰ আৰু মানে বিজিনী এইবিলাকত হৈ গ'ল অসংগুৰিত হৈ গ'ল গোসাইগাঁও হৈ গ'ল কোকৰাঝাৰটো বাকী আছিল আজি কৰা হ'ল ইয়াৰ দ্বাৰা দি আমি এই মেছেজটো দিব বিচাৰিছোঁ যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বতে NDA চৰকাৰ হ'বলৈ গৈ আছে আৰু এইবাৰ মানে এটা ইতিহাস ৰচনা কৰিব যে 400তকৈ অধিক সাংসদ লৈ পেলাই নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'ব গৈ আছে তেখেতৰ নেতৃত্বতে জয়ন্ত বসুমতাৰী এজন NDAৰে নেতৃত্ব মানে কেণ্ডিডেট হৈ পেলাই আজি প্ৰতিদ্বন্দ্বিতা কৰিছে আমাক লাগে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হিচাপে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিচাৰিছে কোকৰাঝাৰৰ জয়ন্ত বসুমতাৰী এনে ৰাইজক এইটো চাই পেলাই আমি ভোট দিব লাগে কাৰণ ৰাহুল গান্ধী বনাম নৰেন্দ্ৰ মোদী বুলি যিটো এটা ইলেকশ্যনৰ হাৱা তুলিবলৈ চেষ্টা কৰা হৈছে কিন্তু ৰাহুল গান্ধী কোনোদিন প্ৰধানমন্ত্ৰী হ'বই নোৱাৰে ভাৰতবাসী নিবিচাৰে নৰেন্দ্ৰ মোদীয়ে হ'ব এইকাৰণে আমাৰ এই কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা প্ৰায় 70% ভোট লৈ পেলাই আমি জিকি যোৱাৰ এটা প্ৰচেষ্টা চলাই আছোঁ যদি হয় 70%তকৈ যদি অধিক হয় হয়তো বা ভাৰতবৰ্ষৰ ভিতৰতে 5% আমি পাম নিপিএফৰ পৰা কৈ আছে যে ইউপিপিএলে NDA অংশীদাৰ হ'লেও বড়ো ভোটাৰে হওক বা নন বড়ো ভোটাৰে হওক তেওঁলোকে একেবাৰে নাপায় বুলি কৈছে কি ক'ব মই এটা কথা কওঁ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অধীনতে BPF দলৰ 6জন MCLA অলৰেডি 3জনত বিজেপিত জইন কৰিছে 3জন UPPLত হাগ্ৰামাৰ লগত কোনে থাকিল সজল সিংহা কংগ্ৰেছ আছিলে আকৌ বিজেপি জইন কৰিলে 7জন MCLA তেওঁলোকৰ ভোটটো আমাৰ ফালে প্লাছ হৈ গ'ল হাগ্ৰামা আজিৰ দিনত ৰজা আছিলে এটা ৰাজ্যৰ কিন্তু ৰাজ্যটো হেৰাই গ'ল তেওঁ অকলে থাকিল তাৰ সেনাপতিও নাই তাৰ কাৰণে যুদ্ধ কৰিবলৈ কোনো নোলায় আজি কোনো নেতাই ভালকৈ কথা নকয় তো তেওঁলোকে নিজৰ মান সন্মান বচাবৰ কাৰণে দলীয় অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে আজি তেওঁলোকে ইলেকশ্যন খেলিছে তেওঁলোকে ভোট মেক্সিমাম 2.5 লাখ পাই যাব এইটো মই কওঁ আৰু তেওঁলোকে আজি চুপে চাপে গাঁৱে গাঁৱে গৈ পেলাই ক্ষমা বিচাৰি আছে ৰাইজত 17 বছৰ যি ভুল হৈ গ'ল আমাক ক্ষমা কৰিব বুলি ক্ষমা খুজি আছে তো এইবিলাক 17 বছৰ সুযোগ দিয়াৰ পিছত ৰাইজে কিয় সুযোগ দিব এইটো মিছা কথা এনে এটা ৰাজনীতিৰ চবেই কয় হাগ্ৰামা এজন যোদ্ধা মানুহ আছিলে অস্ত্ৰ লৈ প্ৰায় যুদ্ধ কৰা মানুহ আছিল চৰিত্ৰ থাকি গৈছে আৰু যুদ্ধ কৰা কিন্তু তাৰ লগতো সৈনিকো নাই আৰু সেনাপতিও নাই দুৰ্গা দাস বড়োক হায়াৰ কৰি আনিছে সেনাপতি হিচাপে তেওঁতো BPFৰ লগত কোনো লিংক নাছিলে 2 বছৰ আগত BPFত জইন কৰিছে আকৌ কেণ্ডিডেট হৈছে আজি ওদালগুৰি বা দৰং ওদালগুৰি সেনাপতি হায়াৰ কৰিছে নৱচৰণীয়া কোনে বিচাৰে মই বিচাৰি পোৱা নাই নৱচৰণীয়াটো কোনেও নিবিচাৰে আজিকালি তেওঁ 2 লাখতকৈ তলত যাব হাগ্ৰামাতকৈও তলত যাব আৰু নৱচৰণীয়া ইলেকশ্যন খেলিব পাৰিবনে নাই এতিয়াও মানে কোৰ্টত এটা বিচাৰাধীন হৈ আছে হাইকোৰ্টত তাৰপিছত সুপ্ৰিম কোৰ্টলৈকে যাব পাৰে 12 তাৰিখৰ আগে তাৰপিছত কি হয় ক'ব নোৱাৰোঁ কিন্তু তেওঁ জিকিলেও বড়ো বুলি কোনো হাৱা নাই এইবাৰ NDA আহিছে যেতিয়া আগত NDA হিচাপে আমি ইলেকশ্যন খেলা নাছিলে ফিল্ডখন আমি এৰি দিছিলোঁ বহুতখন ভোট দলে এৰি দিছিলে নৱচৰণীয়াৰ কাৰণে মানে খোলা কৰি দিছিলে এইবাৰতো আৰু ফিল্ড খোলা নাই নৱচৰণীয়া কি কয় তাৰ উত্তৰ দিব নোৱাৰিম মই নৱচৰণীয়া আজিৰ পৰা পাহৰি যাব ইতিহাস হৈ যাব गोजोनथाव खौरां सेरफांगुरि बाजाज श'रुमा बाजाज बाइक सालायनानै मोजां मोनग्रा रायजो राजाफोरनि थाखाय गोजोनथाव खौरां लानानै फैदों सेरफांगुरि बाजाज श'रुमा ईद एन्ड बिहु दामाका अफार होगासिनो दं क'क्राझार जिल्ला सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजाज श'रुमा 22 मार्चनिफ्राय 30 एप्रिलसिम ईद एन्ड बिहु दामाका अफार आरो एक्सचेन्जनि खाबुफोर होगासिनो दं नोंथांमोना सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजाज श'रुमाव खुंफुंजानाय ईद एन्ड बिहु दामाका अफार एक्सचेन्जआव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन
बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय फुंखा एन्टारप्राइज बाजाज श'रुमा लोगोसे मोजां अफारबो लानानै फैदों। बेफोरनो जाबाय हेलमेट फ्रि, 5 लिटार पेट्रल फ्रि, केस होनानै बाइक बायगिरिफोरनो 1000 रां केसबेक हरफिननाय जागोन। आरोबाव लोगोसे मोनसे गोजोनथाव खौरां, 500 रां होग्रोनानै गोसोबादि बाइकखौ आवग्रिना दोननो हागोन आरो गासै गारिजों लोगोसे मोनफा एसर गिफ्ट हरनाय जागोन। फुंखा एन्टारप्राइज बाजाज श'रुमा 7999 रां बेसेनावनो डाउन पेमेन्ट होनानै बाइक लानो हागोन आरो जायखिजाया बाइकखौनो एक्सचेन्ज खालामनायनि खाबु लानानै फैदों। आबुङै मिथिनो थाखाय 6003817191 7002240725 आरो 9101547892 बे जानबुं नाम्बाराव खौरां लाहरनो हागोन।